নমস্কাৰ এতিয়া চাও মাৰ্কেটত কি হৈছে সেনসেক্সত তোমাৰ হৈ গ'ল যদি আমি চাও 15 মিনিটত যদি চাও এইটো 15 মিনিটত এতিয়া কি হ'ল এইটো 15 মিনিটত যদি চাই চাওক 81200 হৈ গ'ল মাৰ্কেটত এটা কি হৈছে ইয়াত এটা সাপোৰ্ট লেভেল এতিয়া আমি ওপৰ সাইডে ব্ৰেক কৰিবলৈ হলে কি হ'ব লাগিব এইটো ক্লিয়াৰ হ'ব লাগিব 81500 আমাৰ ক্লিয়াৰ হলেহে আপসাইডলৈ আমি মোমেন্টাম দেখিবলৈ পাম কিন্তু এতিয়া এইটো সাপোৰ্টত কি কৰে সেইটো আমি চাব লাগিব যদি সাপোৰ্টটো ব্ৰেক কৰে হয়তো মাৰ্কেট আকৌ ডাউন সাইডলৈ যাবলৈ চেষ্টা কৰিব পাৰে সেনসেক্স গতিকে সেইটোৱে আছিল সেনসেক্স অলপ ঠাণ্ডা লাগি আছে গতিকে ইমান আজি মই দীঘলীয়া ভিডিও নকৰো অকমান শৰ্টকে কৰিম নিফটি 50 টো কি কৰিছে দেখুৱাই দিম আৰু নিফটি বেংকটো কি কৰিছে দেখুৱাবলৈ চেষ্টা কৰিম এই চাওক মই প্ৰথমতে আপোনালোকক লৈছো যে ফিন নিফটিত কি কৰিছে এতিয়া মই 5 মিনিট আছে 5 মিনিটৰ ঠাইত 15 মিনিট কৰি লৈছো যেহেতু আমি এনালাইসিসটো 15 মিনিটত কৰো এতিয়া চাওক অলপ ঠাণ্ডা কাৰণে কথাবিলাক অলপ উল্টা পুল্টা হ'ব পাৰে দেই এতিয়া কি হৈছে এটা চাওক এটা সাইডবেজ ৰেঞ্জৰ ভিতৰত আছে ৰেঞ্জটো হৈ গৈছে 24700 ৰ পৰা মাৰ্কেটত যদি আপুনি চাই 24850 এইটো এটা হৈছে সাইডবেজ ৰেঞ্জ গতিকে এই ৰেঞ্জটো যেতিয়ালৈকে ব্ৰেক আপ বা ব্ৰেক ডাউন নিদিব তেতিয়ালৈকে আপুনি বুলিশ মুভমেন্ট বা ডাউন বেজ মুভমেন্ট দেখিবলৈ পোৱা নাযাব নিফটি 50 এতিয়া মই পুনে লৈ যাম যেহেতু এতিয়া মই কলো আপোনালোকক ফিন নিফটি ক্ষেত্ৰত এতিয়া চাওক নিফটি বেংক আৰু নিফটি 50 দুইটা এনালাইসিস কৰিম তাৰ আগতে মই প্ৰথমতে যাবলৈ বিচাৰিছো নিফটি বেংক নিফটি বা নিফটি বেংকটো চাওক এটা সাইডবেজ ৰেঞ্জৰ ভিতৰতে আছে যেটো আপোনালোকে যদি চাই চাওক এইটো এটা ডাঙৰ সাপোৰ্ট লেভেল হেতু হৈছে 53100 বা 53000 হেতুৰ আপুনি ৰাখিব পাৰে সাপোৰ্ট লেভেল আৰু হৈছে ৰেজিস্ট্যান্স হৈছে 53650 বা 500 টো হৈছে এটা ৰেজিস্ট্যান্স গতিকে এই যেটো ৰেঞ্জ আছে এই ৰেঞ্জটো যেতিয়ালৈকে ব্ৰেকআউট বা ব্ৰেকডাউন নিদিব তেতিয়ালৈকে আপুনি মাৰ্কেটৰ মোমেন্টাম দেখিবলৈ পোৱা নাযাব গতিকে এই ৰেঞ্জটো আমি আৰু এদিন বা দুদিন চাই লওঁ কি কৰে তাৰ পিছত আমি ডিসাইড কৰিম বা ভাল ক্যান্ডেল বনিলে আমি ডিসাইড কৰিম এতিয়া মই পুনে লৈছো নিফটি 50 কি হ'ল নিফটি 50 15 মিনিটৰ ক্যান্ডেলত যেটো লৈ যাওঁ 15 মিনিট ক্যান্ডেল লৈ গলে চাওক এইটো 15 মিনিট ক্যান্ডেল লৈ গলে এইটো দেখা পাইছে নে এইটো এতিয়া চাওক নিফটি 50 টো যদি আপোনালোকে চাই 24500 ৰ পৰা মাৰ্কেটত চাওক 24650 এইটো এটা হৈছে সাইডবেজ ৰেঞ্জ গতিকে এই ৰেঞ্জটো যেতিয়ালৈকে থাকিব মাৰ্কেটত তেতিয়ালৈকে আপুনি সাইডবেজ ৰেঞ্জ যে একচেপ্ট কৰি থাকিব পাৰিব এতিয়া হলে এইটো আমি কেতিয়া আমি বুলিশ মোমেন্টাম এক্সপেক্ট কৰিম চাওক যেতিয়ালৈকে আপোনাৰ নিফটি 50 ত 24700 ৰ ওপৰত ভাল ক্যান্ডেল নবনিব তেতিয়ালৈকে আমি ভাল বুলিশ এক্সপেক্ট কৰিব নোৱাৰিম 700 নহয় 650 ৰ ওপৰত ভাল ক্যান্ডেল নবনিলে আপুনি বুলিশ এক্সপেক্ট কৰিব নোৱাৰে কাৰণ মাৰ্কেট ইয়াৰ পৰা আকৌ ডাউন মুভ আহিবলৈ চেষ্টা কৰিব পাৰে এতিয়া মোৰ ভিউ মতে মই কৈছো আপসাইডলৈ এটা আমি ৰেলী দেখিবলৈ পাম গতিকে সেইমতে আমি ট্ৰেডসমূহ কৰি যাব লাগিব গতিকে চাওক আজিলৈ ভিডিওটো ইমান আছিলে ঠাণ্ডাও যেহেতু লাগিছে যদি ভিডিওটো চাই ভাল পাইছে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ